আমি আজি আপোনালোকক ক'বলৈ পাই বৰ সুখী হৈছোঁ, আনন্দিত হৈছোঁ যে আমাৰ HC জাতি পৰিষদৰ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন, HC পৰিষদ আৰু আমাৰ HC যে চেল আছে BTRত আমি চবে মিলি এটা মিটিং কৰিলোঁ আৰু মিটিঙত আমি সিদ্ধান্ত ল'লোঁ যে আমাৰ HC তৰফৰ পৰা কমেও 3টা সিট আমাক দিব লাগিব। আমি সেইখিনি আমাৰ শ্ৰদ্ধাৰ প্ৰমোদ বড়ো ডাঙৰীয়ালৈ আমি আমাৰ আবেদন পেশ কৰিম আৰু আমাৰ আশা আছে যে তেওঁ যেহেতু আমাৰ বিভিন্ন ফালৰ পৰা বিভিন্ন দিশত আমাৰ ডেভেলপৰ কাৰণে চিন্তা কৰি আছে, নিশ্চয় আমাৰ কমিউনিটিৰ কাৰণে সেইখিনি চিন্তা কৰিব। এইখিনি তাৰ ওচৰত আমাৰ আবেদন থাকিল। লগতে আমাৰ এই চৰকাৰৰ প্ৰতি আমাৰ সহানুভূতি আছে, থাকিব আৰু তেওঁলোকৰ লগত আমি মিলি চলিম। আৰু বাকীখিনি আমাৰ প্ৰদীপ সৰকাৰ ডাঙৰীয়া আমাৰ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ সভাপতি তেওঁ কৈ গৈছে। তথাপিও মই এটা কথা ক'বলৈ বিচাৰিছোঁ যে আজাদ ডাঙৰীয়াক আমি তিৰস্কাৰ নকৰোঁ, তথাপিও তেওঁ অলপ জানিব লাগে যে আমাৰ চাৰ্টিফিকেটতে লেখা আছে যে HC কমিউনিটি বুলি, যে হি বিলংছ টু HC কমিউনিটি। গতিকে তেওঁ কমচে কম তেওঁ এজন শিক্ষিত মানুহ হৈ এইখিনি কমন চেন্স থাকিব লাগিছিল আৰু আমি আশা ৰাখিছোঁ তেওঁ নিশ্চয় আমাৰ লগত আলোচনা কৰি নজনাখিনি তেওঁ জানি ল'ব। বাকীখিনি আমাৰ প্ৰদীপ সৰকাৰ ডাঙৰীয়া ক'লে, এইখিনি কৈ সকলো BTRবাসী আমি ধন্যবাদ জনাই আমাৰ ইয়াতে শেষ কৰিছোঁ। নাগৰাজুলি সমষ্টিত আমাৰ HCৰ প্ৰায় 22,000 ভোটাৰ আছে। আমাৰ মধুবাৰী সমষ্টিত প্ৰায় 14,000ৰ বেছি আমাৰ HC ভোটাৰ আছে। ইয়াৰ পিছত মথনগুৰি সমষ্টিত আমাৰ প্ৰায় 22,000 HC ভোটাৰ আছে। এই 3টা সমষ্টিত আমি আগন্তুক সময়ত UPPL চৰকাৰক বা UPPLৰ মুৰব্বী প্ৰমোদ বড়ো ছাৰক আমি আবেদন জনাম যাতে আমাৰ ফালৰ পৰা HCৰ ফালৰ পৰা যাতে প্ৰতিনিধি তাতে ৰাখে। 3টা সংগঠনে আলোচনা কৰি এটা সিদ্ধান্ত আমি উপনীত হৈছিলোঁ যে যোৱা আমাৰ পৰিষদীয় যিটো ইলেকশ্যন আহি আছে BTR গভৰ্ণমেণ্টৰ 2025ৰ, সেই পৰিষদীয় ইলেকশ্যনত আমি অনুসূচিত জাতিৰ ফালৰ পৰা আমি আমাৰ 3টা পৰিষদীয় সমষ্টিত আমি আমাৰ কেণ্ডিডেট UPPL দলক আমি বিচাৰিছোঁ। আশা কৰিছোঁ আমাৰ UPPLৰ সভাপতি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াদেৱে তো BTRচিপে আমাৰ অনুসূচিত জাতিৰ হৈ যাতে আমাৰ 3টা সমষ্টিত আমাৰ কেণ্ডিডেট দিয়ে, তাতে আজি আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি আমি সন্মানীয় চিফ তথা UPPL দলৰ সভাপতিক আমি আহ্বান জনাইছোঁ। আৰু তৃতীয় কথাটো হৈছে আমি যোৱা কিছুদিন আগত আমাৰ BTR গভৰ্ণমেণ্টে বা আমাৰ অনুসূচিত জাতিৰ যিটো চৰক পূজা, এইটো তাৰমানে আমাৰ ৰাষ্ট্ৰীয় উৎসৱ হিচাপে স্বীকৃতি দিছে। তাৰ কাৰণে আমি আজি এই সংবাদ মাধ্যমৰ যোগেদি আমি সংগঠনক 3টা সংগঠনে BTR গভৰ্ণমেণ্টক তথা আমাৰ BTR চিফ প্ৰমোদ বড়ো দেৱক আমি ধন্যবাদ জনাইছোঁ। তেখেতে আমাৰ অনুসূচিত জাতিৰ কাৰণে যিটো আমাৰ জাতীয় উৎসৱ হিচাপে স্বীকৃতি দিছে তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু শুভ কামনা কৰিছোঁ। আৰু 3 নম্বৰ কথাটো হৈছে আমাৰ যে যোৱা যিটো 2025-26 চনৰ যিটো বাজেট BTR গভৰ্ণমেণ্টে ঘোষণা কৰিছে, সেই বাজেটৰ লৈ আমি এটা কথা ছ'চিয়েল মিডিয়াত বা মিডিয়াত আমি দেখিবলৈ পাইছোঁ যে BPF দলৰ এজন নেতাই আমাৰ অনুসূচিত জাতিৰ HC কমিউনিটি নাই বুলি এটা যিটো তিৰস্কাৰ মন্তব্য তুলুকা এটা মন্তব্য দাঙি ধৰিছে। তাৰ কাৰণে প্ৰথমতে আমি সংগঠনৰ ফালৰ পৰা তেওঁ তিৰস্কাৰ জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। তেওঁ অনুসূচিত জাতিৰ কোনো জ্ঞান নথকাকৈ এনেকুৱা ধৰণৰ মন্তব্য তেখেতে দিব নালাগিছিল। সঁচাকৈ তেওঁ কৈছে যে HC কমিউনিটি নাই। আমি ক'ব বিচাৰিছোঁ HC কমিউনিটি আছে। তেওঁৰ যদি সৎ সাহস আছে বা জানিবলৈ ইচ্ছা আছে তেতিয়া আমাৰ লগত তেখেতে কালি বহক যে HC কমিউনিটি আছে কি নাই, আমি তেখেতক পাঠ পঢ়াই দিম। কিন্তু HCৰ হৈ জ্ঞান নথকাকৈ তেওঁ এই ধৰণৰ যাতে মন্তব্য নিদিয়ে, তাৰ কাৰণে মই তেখেতক আমি ধিক্কাৰ জনাইছোঁ। আৰু তেওঁ সঁচাকৈয়ে তেওঁৰ দলে ভয় খাইছে নেকি যে BTR গভৰ্ণমেণ্টে বৰ্তমান প্ৰমোদ বড়ো চৰকাৰে HCৰ মানুহখিনিক বা HC সম্প্ৰদায়ৰ যিখিনি কমিউনিটিৰ মানুহখিনিক বিভিন্ন ক্ষেত্ৰত ডেভেলপ কৰাৰ কথা যিটো চিন্তা চৰ্চা কৰিছে, এইটোলৈ আমি একচুৱেলি চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। আৰু যোৱা সংগঠনৰ মেমৰেণ্ডামত বিভিন্ন দাবীৰ প্ৰতি সঁহাৰি জনাই BTR গভৰ্ণমেণ্টে HC সম্প্ৰদায়ৰ মানুহখিনিক আগুৱাই নিয়াৰ কাৰণে এইবিলাক পদক্ষেপ লৈছে। আৰু এই পদক্ষেপবিলাকক আজি BPF দলৰ নেতাসকলে যিধৰণে এটা তুলুকা মন্তব্য দাঙি ধৰিছে, সিহঁতে দুখ লগা। আৰু তেওঁ সঁচাকৈ ভয় খাইছে নেকি যে আগন্তুক সময়ত BTR গভৰ্ণমেণ্টে এই ধৰণে যিবিলাক কাম কাজ কৰিবলৈ ওলাইছে
তাৰ প্ৰতি তাৰমানে কি আমি গম পোৱা মতে BPFৰ দলে বা BPF দলৰ নেতা কৰ্মীসকলে ভয় খাইছে আৰু ইয়াৰ আগতো BPFৰ দলৰ মুৰব্বী হাগ্ৰাম মহলী ডাঙৰীয়াদেৱে এচিৰ হৈ এই ধৰণৰ বিভিন্ন ধৰণৰ টুলুঙা মন্তব্য আমি দিয়া আমাৰ মনত আছে সেইকাৰণে আমি আজি সভাৰ পৰা এই কমল আজাদ ডাঙৰীয়াদেৱক শক্তি দিব বিচাৰিছোঁ যাতে আগন্তুক দিনত এচিৰ জ্ঞান পাঠ কৰিহে এচিৰ সম্পৰ্কে যাতে কথা মন্তব্য দাঙি ধৰে আৰু এচিৰ সম্পৰ্কে কিবা ক'ব লগা থাকিলে চৰকাৰক যদি অৱগত কৰিব লগা আছে আমাৰ জাতীয় পৰিষদ আছে আমাৰ সংগঠন আছে এচি চেল আছে আমি চৰকাৰক অৱগত কৰাম কিন্তু তেওঁৰ এচিৰ সম্পৰ্কে জ্ঞান নাথাকে এচিৰ সম্পৰ্কে এই ধৰণৰ যাতে মন্তব্য নিদিয়ে আৰু তেওঁৰ যদি এচি কমিউনিটিৰ সম্পৰ্কে কিবা জানিব লগা আছে বা বুজিব লগা আছে তেখেতে আমাৰ লগত আহি বহক আমি তেওঁৰ লগত বহি কথা পাতিবলৈ আমাৰ তাৰমানে সাহস আছে আজি তেওঁ এই সংবাদ মাধ্যমৰ জৰিয়তে তেওঁক আমি শক্তি দিব বিচাৰিছোঁ আগন্তুক সময়ত যদি এই ধৰণৰ তেওঁ মন্তব্য দিয়ে আমি সংবিধান ধাৰা অনুযায়ী আমি BTR বিভিন্ন জিলাত তেওঁৰ ওপৰত কেছ ফাইল কৰিম আৰু তেওঁৰ দলৰ যিজন সভাপতি আমি তেওঁৰ বিৰুদ্ধে আমি বিভিন্ন জায়গাত আমাৰ ছাত্ৰ সন্থাৰ তলৰ পৰা তেওঁক আমি প্ৰতিৰিকা দাগ কৰিবলৈ বাধ্য হ'ম আমি 24 ঘণ্টাটো সময় বান্ধি দিছোঁ তেওঁ যাতে এচি জাতিৰ ওচৰত যাতে ক্ষমা খোজে অন্যথা আমি তেওঁৰ দলৰ সভাপতিৰ বিৰুদ্ধে আমাৰ জিলাই আমাৰ কাৰ্যালয়ত আমি তেওঁৰ হয় বিভিন্ন ক্ষেত্ৰত আমি তাৰমানে কি বিৰোধী দলবিলাকক আমি দেখা পাইছোঁ যে প্ৰমোদ বড়ো ছাৰৰ বিৰুদ্ধে বা এইখন গভৰ্ণমেণ্টৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ মন্তব্য দিছে উন্নয়ন হয় কিন্তু আমি আজি BTRত এটা শান্তিৰ পৰিৱেশ আহিছে আৰু BTR গভৰ্ণমেণ্ট অহাৰ পিছত এই চৰকাৰ অহাৰ পিছত BTR অঞ্চল কোনো এটা অঞ্চলত আজিলৈকে কোনো দুষ্কৃতিকাৰী ঘটনা এনেধৰণৰ হোৱা নাই আৰু ইয়াত হোৱা নাই কোনো ধৰণৰ বন্ধৰ প্ৰভাৱ আমি দেখা পোৱা নাই আৰু উন্নয়ন তেওঁলোকে কৈছে উন্নয়ন হোৱা নাই আমি দেখা পাইছোঁ উন্নয়ন হৈছে কাৰণ BTR গভৰ্ণমেণ্টে বৰ্তমান মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত এইখন চৰকাৰ বা প্ৰমোদ বড়ো ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে সেইটো সঁচাকৈ প্ৰশংসনীয় পদক্ষেপ যোৱা 15 বছৰত হাগ্ৰামা মহিলাৰী বা BPF চৰকাৰে এই ধৰণৰ কোনো পদক্ষেপ আজিলৈকে তেখেতে লোৱা নাছিল সেইকাৰণে আমি ভাবিছোঁ তেওঁলোকে ভয় খাই এইখন চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ মন্তব্য দাঙি দিছে আৰু সঁচাকৈ উন্নয়ন হৈছে উন্নয়ন নহ'লে আজি BTR অঞ্চলত 26টাতকৈ সংগঠন আছে এই সংগঠনখিনি প্ৰতিবাদ নিশ্চয় কৰিলেহেঁতেন কাৰণ প্ৰতিবাদ নকৰাৰ এটাই কাৰণ হৈছে উন্নয়ন হৈছে ইয়াৰ পৰা আমি ক'ব পাৰোঁ BTR অঞ্চলত আগতকৈ প্ৰচুৰ পৰি উন্নয়ন হৈছে আৰু আগন্তুক উন্নয়ন হ'ব আৰু আপোনালোকৰ মাধ্যমেদি যেটো মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়াই যেটো পদক্ষেপ লৈছে সঁচাকৈয়ে আমি সংগঠন হিচাপে প্ৰশংসনীয় আমি তেখেতক ধন্যবাদ জনাইছোঁ নাই সেইটো সঁচাক আপোনাৰ ছাত্ৰ সংগঠন হিচাপে আমি ৰাজনৈতিকভাৱে কথা ক'ব বিচৰা নাই তেওঁলোকে নিজস্বভাৱে কাৰ লগত খেলিব কি খেলিব এইটো ৰাজনৈতিক সংগঠন ৰাজনীতিক সংগঠনৰ বিষয়বস্তু সেই সম্পৰ্কে আমি একো ক'ব নোৱাৰিম